Hello everyone, good morning. কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই আছে। মোৰ পিছে আপোনালোকৰ দুৱাত ভালেই আৰু মোৰ মাতটো এতিয়াও অকমান ভাঙিয়ে আছে। ভালকৈ সম্পূৰ্ণকৈ ভালেই পোৱা নাই আৰু আমি আহি আছোঁ আজি ভাইটিক এক্সাম চেণ্টাৰলৈ থ'বলৈ। ৰাবিউল, ভালকৈ দিবা দেই পৰীক্ষা। অল দ্য বেষ্ট। আৰু এতিয়া ভাইটিহঁত গেটলৈকে গৈ আছে। গেটত সোমোৱাৰ পিছততো আৰু আমাক তাতে থাকিব নিদিয়ে, আমি গুচি আহিব লাগিব। আৰু এইবাৰ মেট্ৰিক পৰীক্ষাটো অকণমান নতুন পদ্ধতিৰে আৰম্ভ হৈছে, চ' অকণমান ভয় লাগিছে যদিও মানে সিহঁতক আমি ভয় লগাটো দেখুওৱা নাই, নহ'লে সিহঁতে আৰু বহুত বেছি ভয় খাব। এতিয়া ভাইটিক থ'ব মুনু আহিছে। মুনু, এইফালে আপোনালোকে চাওকচোন, সকলো পৰীক্ষাৰ্থীৰ গাৰ্জেনসকল আহিছে আৰু সকলোৰে মনত এটাই কথা, যাতে সকলো ল'ৰা ছোৱালীৰে পৰীক্ষা ভাল হওক, মনে বিচৰা ধৰণে ফলাফল পাওক। আৰু এতিয়া আমি গেটৰ সন্মুখ আহি পাইছোঁ। আপোনালোকে চাওকচোন, ইমান বহুত বেছি মানুহ আৰু ই সকলোৰে আশীৰ্বাদ লৈছে। আমি ভাইটিক পৰীক্ষা ইয়াতে থ'ব আহিলোঁ। ভিতৰত গ'ল, এতিয়া আমি ইফালে খোজকাঢ়ি গৈ আছোঁ। আৰু পৰীক্ষা দিব আহিলেতো অলপ ভয় লাগিবই। আমাৰ টাইমতো আমি গম পাইছিলোঁতো, মানে বুকুত ধপ ধপ কৰি থাকে। তো পৰীক্ষা দিয়া টাইমত কেনেকুৱা অৱস্থা হৈছিল? বেলেগ অৱস্থা হৈছিল। আপোনালোকে দোৱা কৰিব, আশীৰ্বাদ কৰিব, যাতে ভাইটিৰ পৰীক্ষা ভাল হয়। ভাইটিৰ বুলি নহয়, সকলো পৰীক্ষাৰ্থীৰে যাতে পৰীক্ষা ভাল হয়, আশীৰ্বাদ কৰিব আপোনালোকে। এয়া ভাইটিক থ'ব আম্মা আহিছে, ককাইটি, আব্বা, ইফালে মুনুহঁত আহিছে আৰু ইফালে ইও আহিছে। আৰু মই এতিয়া ডাইৰেক্ট স্কুলত যাম আৰু ঘৰত নাযাওঁ। আৰু মোক এতিয়া স্কুললৈ থ'বলৈ গৈ আছে, পামেই আৰু অকণমান আছে। Hey guys, কি কৰি আছে আপোনালোকে? আৰু মই এতিয়া স্কুলৰ পৰা ঘৰত গৈ আছোঁ, মানে ভাইটিক এক্সামৰ তাতে থৈ মই স্কুল গ'লোঁ আৰু এতিয়া আহি আছোঁ। এতিয়া খবৰটো লৈ যাওঁ, কেনেকুৱা হ'ল এক্সাম চাই থাকিব। আৰু মই এতিয়া ঘৰ পামেই আৰু পৰীক্ষা বা কেনেকুৱা হৈছে সুধি যাওঁ, আৰু নহ'লে ভাল নালাগে নহয়। Hey guys, কি কৰি আছে আপোনালোকে? আৰু মই স্কুলৰ পৰা আহি ঘৰত সোমালোঁ, তাৰপিছত আহিলোঁ আকৌ ইয়াতে আহি ভাত পানী খালোঁ, খাই এতিয়া এনেই আছোঁ আৰু টিউশ্যন আহি পালে টিউশ্যন কৰি আছোঁ। আৰু এয়া হৈছে মোৰ ষ্টুডেণ্ট। মোৰ নাম নাহিদ আহমেদ। কোন ক্লাছত পঢ়া কোৱা? মই ক্লাছ 2। Hey guys, কি কৰি আছে আপোনালোকে? আৰু মই টিউশ্যন কৰি উঠিলোঁ, এতিয়া এনেই আছোঁ। এনেই মানে ভাবিলোঁ অকণমান ফুলকেইডালত পানীয়ে দিওঁ। চ' কেনেকৈ পানী দিওঁ মই আপোনালোকক দেখাম, চাই থাকিব। এইফালে আপোনালোকে চাওকচোন, মোৰ টাবতে কি ধুনীয়াকৈ বিলাহী লাগিছে, পকিছে। আৰু ইফালে এটা, আৰু ইফালেও লাগিছে এয়া, আৰু এইবিলাক ফুলি আছে, লাগিব আৰু। ইফালেও এডাল বিলাহী গছ হৈছে, এয়া লাগিছে। এইফালে মই এটা হেংগিং পট ৰাখিছোঁ, পানী দিয়া নাই কাৰণে একদম শুকাই গৈছে পাতবিলাক। এইফালে এডাল কি গছ, কচুৰ নিচিনা, আপোনালোকে জানিলে কমেণ্ট কৰিবচোন। পাতকেইটা খুব ধুনীয়া লাগে। এইয়া পিছফালে এডাল এল'ভেৰা, এইফালে এডাল বগেনভেলিয়া, পাত নায়ে, চবফালে প্ৰত্যেকটো ঠানিতে কেৱল ফুলিছে ফুল। ধুনীয়াকৈ মৰম লগাকৈ ফুলিছে, বহুত ধুনীয়া লাগিছে গছডাল।
এইফালে আৰু এজোপা আছে বগেনভেলিয়া চাওকচোন আপোনালোকে কি ধুনীয়াকৈ ফুলিছে আৰু কালাৰটো যে ইমান ধুনীয়া হৈছে এইবিলাক কলি হৈ আছে আৰু কেইদিনমান পিছত খুব ধুনীয়াকৈ ফুলিব পুৰা একদম হোৱাইট আৰু ডাৰ্ক পিংক কালাৰ হৈ যায় আৰু মোৰ ফুলত পানী দিয়া হৈ গ'ল এতিয়া ভোক লাগিছে ভাবিলোঁ অকণমান মেগী বনাই খাওঁ চ' মেগী বনাই আছোঁ এতিয়া এনেই চিম্পলকৈ বনাইছোঁ এয়া মোৰ মেগী ৰেডি হৈ গ'ল আৰু মই অকণমান চুপ থকাকৈ বনাইছোঁ চৰ্দি লাগি আছে বাবে জলকীয়া দি কেনে চ' খাই লওঁ এতিয়া আৰু মই এতিয়া মেগী খাইছোঁ কৰিম চ' আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিছোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে চ' আজিলৈ আহিছোঁ বাই বাই